এই যে দৃশ্যটো আপুনি দেখিছে ৰাকেশে ইমান ব্যস্ত কাগজ কলম লৈ টেবুলত ইফালে আকৌ গাৰ্গে ৰাকেশক চাইছে জুমি জুমি কিবা এটা আচলতে এইটো দৃশ্য কালি বেহাবাৰী আউটপোষ্টৰ হয় ইমান নিজৰ ব্যস্ততাৰ মাজতো ৰাকেশে বিয়াখনত সময় দিছে বাপৰে বাপ ইমান ব্যস্ত কিন্তু তাৰ বাজেট নিমিলেহে নিমিলে বিয়া হৈ গ'ল কিন্তু বাজেট নিমিলে ইফালে খোবাখুবি আজি আছে দিনটোত বিয়া নিমিলেহে নিমিলে তাৰ ইফালে আকৌ আমাৰ এই গাৰ্গো কম বস্তু নহয় চালা কিবা ও কথাটোত কিনো কৈছে গাৰ্গে ৰাকেশক বা ৰাকেশেনো গাৰ্গক কি কৈছে আমি যাওঁ ন আহকচোন ৰাকেশ কি লিখিছানো বিয়া হিচাপটো মিলাই আছো মিলাই আছো মানে পইচা মাৰিছা ফাল্টু কথা নক'ব দেই নিজৰ পকেটৰ পৰা পইচা দি মানুহটোৰ বিয়াখন উদ্ধাৰহে কৰিছোঁ কিহৰ পইচা মাৰিম সেয়া দেখিলেনে গাৰ্গ কিন্তু এনে ৰাকেশৰ ওচৰলৈ যোৱা নাছিলে ৰাকেশক সন্দেহ কৰিছে পইচা মাৰিছে বুলি কে বিয়াত ইফালে কে এটিএম চেটিএম চব দি দিছে ৰাকেশক ইমান বিশ্বাসত সেইকাৰণে বেচেৰা মাথা মাৰি আছে গোটেই ভাওচা মিলা নাই এতিয়া যি কি নহওক SSI সোমাই আহিলে এই SSI সোমাই আহোঁতে হাতত এখন কাগজ লৈ আহিলে DTP কৰিব লাগে আৰু ৰাকেশক দিছে ৰাকেশো মানে ব্যস্ত কি অজুহাত দেখুৱাইছে চব ছাৰ মানে গোটেই বিয়াখন মোৰ ওপৰতে গ'ল যে তাকে বাজেটটো মিলাই আছোঁ কেইকেইটাক দিব লাগিব যে কৃষ্ণ এই চালা কম বস্তু নহয় দেই কেকেটাৰ কাৰণে ইমান চিন্তা কৰিছে তথাপিও বেচেৰা ল'লে SSIৰ পৰা কাগজখন DTP কৰিব কিন্তু আপুনি জানে নেকি ৰাকেশে কেতিয়া DTP কৰিলে DTP কৰি সি আকৌ বিয়াঘৰ পালেহি নেকি নে DTP নকৰাকৈ মনে মনে গুচি আহিলে বিয়াঘৰলৈ আৰু বিয়াঘৰত আহিয়ে তাৰ একদম ৰান্ধনি ঘৰ গোটেই দায়িত্ব মেনেজমেণ্টৰ ইফালে এই পাঠেকি আমাৰ এই মোহন ভাই সি চালা মেকুৰী গোটেই লুলুপ দৃষ্টিয়ে চাই আছে দেখিছেনে টেষ্টি হৈছেতো টেষ্টি মানে গোটেইখন একদম ধৰ মাৰ হৈছে ক'ত ধৰ মামা খাই চালেহে গম পাইছোঁ এই মোৰ লগত এইবোৰ আকৌ টেষ্টিং ফেষ্টিং নহ'ব দেই হৰি প্ৰভু আপোনাৰ ইয়াত যদি সামৰিলে তেতিয়াহ'লে পুথিভাগ আৰম্ভ কৰিবগৈ লাগে আৰু আহক হৌৰা এই উটটোক ভেটা ৰখীয়া পাতি মোক তুমি শাস্ত্ৰলৈ মাতিছা ইয়াত এপিছো মৎস্য নাপাবা কৈ দিলোঁ কিন্তু জানো পাই মৎস্য এপিছো আছেনে নাই এতিয়া আমি কালিলৈ সোমবাৰৰ দিনটোত চালেহে গম পাম ইফালে পাঠেকি আৰম্ভ কৰিবলৈ হ'ল কাম মোহনে মাতিবলৈ আহিলে ইফালে আমাৰ তৰামাই এটি বিচনা সজাই আছে আৰু যি কি নহওক পাথৰলৈ বুলি গ'ল মোহনক অকলে ৰুমটোত এৰি থৈ গ'ল ইফালে বেচেৰা চাই পিনে ভাবিছে যে আই কি আচৰিত ইমান ফুল সিয়ে চাগে এবাগৰমান মাৰি দিছে নেকি কি হৈছে ঠিক নাই কিন্তু আমি কালিলৈহে গম পাম এনেধৰণে এটা ল'ৰাক এৰি থৈ যাব নালাগে নহয় তৰামাই এটি আৰু যি কি নহওক কেকেৰ সংসাৰখন খুব সুখৰ হওক হাঁহি আৰু আনন্দৰে ভৰি পৰক কেকেহঁতৰ মুখৰ হাঁহিয়ে আমাকো সুখত ৰাখে আমাকো হাঁহি থাকিবলৈ প্ৰেৰণা দিয়ে গতিকেলৈ আমি কালিলৈ দিনটো অৰ্থাৎ সোমবাৰে অপেক্ষা কৰিম কি হৈছে চাবলৈ ঠিক আছে ধন্যবাদ